क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि जाम्बुगुरिनि बाथाबारियाव हाग्रानि मैदेरा उदाङै बेरायथिंफैनायजों लोगोसे गामिनि औवा बागानखौ सिलिंखार खालामो। हाग्रानि मैदेरनि बेबायदि उदां बेरायथिंनायखौ नुनानै ओनसोलनि रायजोफोरनि गेजेराव गिखांनाय थासारि सोमजिदों। जाम्बुगुरि बाथाबारि गामियाव मैदेर ओंखारनाय खौरांखौ मोननानै हाग्रा बिफाननि मावथिफोरा नुजाथिनानै मैदेरनि फालोखौ हाग्रा फारसे होहरनो नाजायो। हाग्रा बिफाननि मावथिफोरा मैदेरनि फालोखौ रायमना हादरारि हाग्रानिफ्राय ओंखारबोनायनि सन्देह खालामदों। এইটো ৰায়মনা নেশ্যনেল পাৰ্কৰ পৰা আহা বুলি আমি সন্দেহ কৰিছোঁ। ইয়াতে 4টা আছে। কিমান ডাঙৰ আছে? পোৱালি আছে নেকি? এইটো এটা পোৱালিৰ নিচিনা দেখা গৈছে, ইমান ওচৰতো আমি যাব পৰা নাই। 4টাৰ ভিতৰত এটা অলপ পোৱালি, তাৰপিছত 3টাটো ডাঙৰে আছে। কি কাৰণত মানে বনাঞ্চলৰ পৰা ওলাই আহে বুলি আপুনি ভাবে? বনাঞ্চলৰ পৰা ওলাই অহাটো মানে খাদ্যৰ অভাৱত হ'ব পাৰে। এইটো ইয়াতে কিবা ক্ষতিগ্ৰস্ত কৰিছে নেকি গাঁৱত? এতিয়া বৰ্তমানলৈকেতো আমি দেখাত একো ক্ষতিগ্ৰস্ত কৰা নাই। আহিছে ইয়াতে আহি মোটামুটি ৰাতিপুৱা ইচিও বুজি ইয়াৰ কাৰণে ইয়াতে ৰেষ্ট কৰি আছে। আজিলৈকে বা এতিয়ালৈকে কোনো কাৰো একো ক্ষতিগ্ৰস্ত কৰা নাই। ধান খেতি, বাঁহ বাগান আৰু তামোল গছৰ কিবা ক্ষতি সাধন কৰিছে নেকি? তেনেকুৱাটো আমি দেখা পোৱা নাই। চবেই সুৰক্ষিত হৈ আছে। হয় হয়। কেনেকৈ এইটো কি আপোনাৰ মানে বনাঞ্চলত লৈ যোৱাৰ কিবা ব্যৱস্থা আপোনালোকৰ ফালৰ পৰা? এতিয়া এইটো লৈ যোৱাৰ ব্যৱস্থা আমাৰতো তেনেকুৱা কিবা নাই। আমি ওপৰৰ পৰা একো ডাইৰেকশ্যন পোৱা নাই। আমি গম পোৱাৰ কাৰণে আহিলোঁ, যাতে মানুহ ওচৰত যাব নালাগে, মানুহৰ কোনো ক্ষতি সাধন কৰিব নাপায়, এনেকুৱাৰ কাৰণে আমি ইয়াতে আহিছোঁ। গুচি যাব না? এইটো সন্ধিয়া হ'লে ইয়াৰ পৰা নিজে নিজে গুচি যাব।